কয়লামাটি অঞ্চলৰ পথৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। পশ্চিম কাৰ্বি আংলঙৰ দংকামুকামত ANCA দল সংগঠনৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাম্পীক শোক প্ৰকাশ। কাৰ্বি আংলঙৰ টেংকেৰা লাংচ আৰু বৰফৰবি বজাৰত শনিবাৰে APHLC দল সংগঠনে প্ৰয়াত সুমিলা ৰংহাম্পীক শোক প্ৰকাশ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰৰ পিপি। পশ্চিম কাৰ্বি আংলঙৰ দংকামুকামত ANCA দল সংগঠনৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাম্পীক শোক প্ৰকাশ। প্ৰয়াত সুমিলা ৰংহাম্পীক আৰ্কাইভৰত নিৰ্দোষী সুমিলা ৰংহাম্পীক জীৱিত অৱস্থাত জুই লগাই বৰ্বৰভাৱে হত্যা কৰা ঘটনাই কাৰ্বি আংলঙত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিৰ্দোষী সুমিলা ৰংহাম্পীৰ হত্যাকাৰী প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নমণি বৰঠাকুৰক আইনৰ মতে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে ANCA দল সংগঠনে। ANCA কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অম্ফু টিছপিৰ উদ্যোগত দেওবাৰে পশ্চিম কাৰ্বি আংলঙৰ দংকামুকামত প্ৰয়াত সুমিলা ৰংহাম্পীক শোক প্ৰকাশ কৰে। দংকামুকামৰ পৰা ৰবিনসন ৰংপিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি অঞ্চলৰ পথৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি আৰু লক্ষীৰাম ৰংফাৰ গাঁও সংযোগী পথৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। বৰষুণ পৰিলে পুখুৰীৰ সদৃশ হৈ পৰে পথটো। কয়লামাটি মিছন তিনিআলি আৰু লক্ষীৰাম ৰংফাৰ গাঁৱৰ পৰা প্ৰায় 10 কিলোমিটাৰ পৰ্যন্ত আজিকোপতি গড়কাপ্তানি বিভাগে পথ নিৰ্মাণ কাৰ্য অৱলম্বন কৰা নাই। নীলিবৰ পৰা আনিলচন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। কাৰ্বি আংলঙৰ টেংকেৰা লাংচ আৰু বৰফৰবি বজাৰত শনিবাৰে APHLC দল সংগঠনে প্ৰয়াত সুমিলা ৰংহাম্পীক শোক প্ৰকাশ। ৰহাৰ জঘন্য ঘটনাই কঁপাই গৈছে কাৰ্বি আংলং। অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত বনকৰ্মী হিচাপে আছিল প্ৰয়াত সুমিলা ৰংহাম্পী। 12 বছৰীয়া সুমিলা ৰংহাম্পী অগ্নিদগ্ধ হৈ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙত। উক্ত ঘটনাৰ উচ্চ তদন্তৰ দাবী উত্থাপন কৰে বিভিন্ন দল সংগঠনে। লগতে কাৰ্বি আংলঙৰ টেংকেৰা লাংচ খেলপথাৰ আৰু বৰথৰপি বজাৰত শনিবাৰে APHLC দল সংগঠনে প্ৰয়াত সুমিলা ৰংহাম্পীক শোক প্ৰকাশ কৰে। আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।